নমস্কাৰ। এটি জীয়া প্ৰেম কাহিনীৰ সৈতে আজিৰ এই খণ্ড। আজি খণ্ডটি স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ। লগতে নতুনকৈ আহিছা যদি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তুমি মোক পাহৰি যোৱা, তোমাক মই আৰু ভাল পাব নোৱাৰিম। পূজাৰ এনে কথাত ৰজতৰ বুকুখন যেন কোনোবাই হাতুৰিৰে কোবোৱা যেন পালে। পূজা এগৰাকী সুন্দৰী গাভৰু ছোৱালী, আনহাতে ৰজতো এজন পাহল ডেকা। পূজাৰ ঘৰৰ পৰা ৰজতৰ ঘৰ প্ৰায় অলপ দূৰত। সিহঁত দুয়ো একেটা শ্ৰেণীতে পঢ়ে আৰু 16 বছৰীয়া পূজা আৰু 16 বছৰীয়া ৰজত দুয়ো যৌৱনৰ প্ৰাৰম্ভণিতেই প্ৰেমত নিমগ্ন হৈ পৰিল। নিবিড় প্ৰেমত নিমগ্ন হৈ দুয়ো ইজনে আনজনৰ অবিহনে জীয়াই থাকিবলৈ যেন অপৰাগ। সঁচা, সিহঁতে ইজনে আনজনৰ বহুত ভাল পায়। দুয়ো ইজনে আনজনৰ কথা কেতিয়াও সেই জ্ঞান নকৰে। আচলতে পূজাৰ জীৱনত এইটো দ্বিতীয় প্ৰেম। আগতে হেনো পূজাই কাৰোবাক ভাল পাইছিল, কিবা কাৰণত হেনো ব্ৰেকআপ হ'ল। কিন্তু ৰজতৰ সম্পূৰ্ণ ওলোটা। সেই জীৱনত এই পিছল পাততো হেনো পূজাকে প্ৰথম লগৰী হিচাপে লাভ কৰিলে। ৰজতৰ বাবে পূজা সৰ্বস্ব। সি পূজাৰ মাজতে জীৱনৰ সকলো ৰঙীন সপোন পুহি ৰাখিছিল। কিন্তু হঠাতে পূজা তেনে কথা কোৱাত ৰজতৰ আচৰিত হৈ উঠিল। ৰজতৰ মুখৰ মাত হেৰাই গ'ল। সি মৰিব নে জীয়াই থাকিব একো ভাবিব নোৱাৰিলে। সি হঠাৎ মূৰ ঘূৰাই বাগৰি পৰিল। কিয় তেনে কৰিলে পূজাই? সি সঁচাকৈ ভাবি উলিয়াব নোৱাৰিলে। পূজাই কিয় এনে কৰিলে তাইৰ লগত? কাৰোবাৰ মুখৰ পৰা ৰজতে গম পালে যে পূজা হেনো কোনোবাই কৈছে যে তুমি সমবয়সীয়া ল'ৰা কিয় ভাল পাইছা? সি বিয়া পাতিবলৈ তুমি আধা আধি বুঢ়ী হ'বা দেখোন। কিন্তু ৰজতে পূজাক আগতে সকলো কৈ দিছিল যে সি নিজৰ ভৰিত থিয় দিব পৰা হ'লে সি পূজাক নিজৰ কৰি আনিব। সি পূজাক সকলো বুজাইছিল, কিন্তু পূজাই তেনে কিয় কৰিলে সি ভাবি পাৰ নাপালে। দুয়োৰে মাজত মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল। আচলতে পূজাই ৰজতক ভাল পাইছিল, হয়, কিন্তু চিৰযুগমীয়াভাৱে নহয়। তাৰ বাবে স্কুলীয়া জীৱনৰ পাৰ কৰিবৰ বাবে এটা টাইম পাছ। তাইও হেনো প্ৰথম ভাল পোৱাজনক বহুত গভীৰভাৱে ভাল পাইছিল। কিন্তু সেই ল'ৰাজনে পূজাক বহুত ভুৱা মৰম যাচি পূজাৰ মনত সুখ দি গৈছিল, যাৰ প্ৰতিশোধ স্বৰূপে পূজাই বহুত ল'ৰাৰ লগত ভুৱা মৰম খেলা কৰি থাকে। কিন্তু ৰজতৰ জীৱনত প্ৰথম প্ৰেমৰ উন্মাদ ঘটিছিল পূজাৰ লগতে। বুকুৰ মাধুৰী লৈ অহা পূজাই তেনে কৰিব বুলি ৰজতে কল্পনাই কৰিব পৰা নাছিল। কিন্তু ভবা কথা নহয় সিদ্ধি, বাটত আছে কণাবিধি। বাটত কণাবিধি থাকিবই, আৰু তাৰো যেন ব্যতিক্ৰম নহ'ল ৰজত। ৰজতৰ সপোনৰ কাৰেঙৰ ঘৰ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। পূজাৰ মৰমৰ অবিহনে ৰজত আৰু এটি দিন কটাবও নোৱাৰা হৈ গ'ল। সি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে। হঠাৎ এদিন ৰজতৰ পৰিয়ালবৰ্গই চিঞৰি চিঞৰি কন্দা শুনা গ'ল। ৰজতৰ সঁচাই অঞ্চলটোলৈ শোকৰ বিননি এৰি থৈ গ'ল। ইয়াৰ বাবে দায়ী কোন? ৰজত নে পূজা? নে পূজাক আগত ভালপোৱা ল'ৰাজন? ইয়াৰ দায়ী আচলতে কোন? আচলতে সমাজত তেনে মানুহ থকা উচিত নে যিয়ে নিজৰ লগতে আন 10জনৰ জীৱন ধ্বংস কৰে? কাহিনীটো সম্পূৰ্ণ কাল্পনিক। কেনে পালে জনাব। পৰৱৰ্তী ইয়াতকৈ ভালকৈ লিখিবলৈ উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টি ইমানেই। নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ ভিডিঅ'টি ইমানেই।